Hello friends, স্বাগতম জনাইছো আজি মই rajmahৰ ৰেচিপিটো লৈ আহিছো আৰু আশা কৰো ভাল পাব আৰম্ভ কৰো বলক পলম নকৰাকৈ এয়া rajmah আৰু আলু মই বইল কৰি লৈছো আৰু ইফালে বিলাহী জলকীয়া পিয়াজ নহৰু এনেদৰে কাটি লৈছো প্ৰথমে মই কেৰাহীটো তেল গৰম হ'বলৈ দিছো এয়া পিয়াজখিনি দি দিছো এতিয়া আৰু পিয়াজখিনি আমি প্ৰথমে ভাজি লম এনেদৰে পিয়াজখিনি ভজা হলে আমাৰ আৰু এতিয়া বিলাহীখিনি দি দিছো আৰু এইখিনি এবাৰ ভাজি লম আমি বিলাহীখিনি জলকীয়াখিনিও দি দিছো এয়া নিমখ দিছো অকমান সিজিবৰ কাৰণে আৰু এতিয়া আমি ঢাকনিখন দি দিছো ইয়াতে সিজিবৰ কাৰণে এতিয়া ঢাকনিখন গুছাই আমি rajmahখিনি ইয়াতে দি দিলো চাওক আৰু এইখিনি ভালদৰে আপোনালোকে লাৰিব নিমখ দিছো অকমান পৰিমাণ অনুযায়ী এয়া হালধি দিছো আমি জিৰা গুৰি দিছো assames फ्रेंड्स আপোনালোকেও ৰেচিপিটো ট্ৰাই কৰিব আৰু খাই টেষ্টিয়ে পাব এয়া আমি জলকীয়াৰ গুৰি দিছো আৰু এতিয়া পানী দি দিছো আৰু পানী দি আমি অলপমান টাইম সিজিবলৈ সিজাইটো লৈছোৱে বাৰু কিন্তু অকমান ঢাকনিখনেৰে ঢাকান দিম এতিয়া আমি ঢাকনিখন গুছাই গৰম মছলা দিছো কি ধুনিয়া কালাৰ আহিছে চাওক ধনিয়াৰ পা দিলে এয়া ৰেডি আমাৰ rajmahৰ masala recipe friends যদি ভিডিওটো